নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। নৰসিংহ পাত আমি সকলোৱে খাওঁ বা আমি নৰসিংহ পাত কি সেয়াও জানো। এই নৰসিংহ পাতৰ বহুতো উপকাৰিতা আছে বুলি আপোনালোকে সকলোৱে জানে। কিন্তু নৰসিংহ পাত ৰাতিপুৱা খালী পেটত খালে কি বেমাৰ ৰোগ নাইকিয়া হ'ব বা কি বেমাৰ দূৰত থাকিব সেই কথা আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। নৰসিংহৰ পাত সেৱন কৰিলে আমি বিভিন্ন বেমাৰৰ পৰা নিৰোগী হৈ থাকিব পাৰিম। ভাৰতবৰ্ষত নৰসিংহৰ প্ৰয়োগ সকলো ঘৰতে কৰা হয়। বিশেষকৈ দক্ষিণ ভাৰতৰ খাদ্যত ইয়াক বহুলভাৱে প্ৰয়োগ কৰা হয়। গাঁওবিলাকত ঘৰৰ বাৰীতে ইয়াৰ পুলি পোৱা যায়, কিন্তু নগৰবিলাকত পোৱা নাযায়। সেয়েহে বহুত মানুহে বজাৰৰ পৰা নৰসিংহ পাত কিনি আনে নাইবা ঘৰৰ টাবত পুলি পচায়। এতিয়া আহক নৰসিংহ পাতৰ এনেকুৱা কি উপকাৰী গুণ বা আছে বা নৰসিংহ ৰাতিপুৱা খালী পেটত খালে কি উপকাৰ পোৱা যায় আমি আলোচনা কৰোঁ। যিহেতু নৰসিংহত ফচফৰাছ, কেলছিয়াম, আইৰণ, ভিটামিন আদিৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়। নৰসিংহ জোল বা নৰসিংহ পাত খালে কুকুৰিকণা ৰোগৰ পৰা উপশম পোৱাৰ লগতে চকুৰ লগত জড়িত বিভিন্ন সমস্যা নাইকিয়া হয়। নৰসিংহ পাতত ভিটামিন এ পোৱা যায় কাৰণে ই চকুৰ ৰশ্মি বৃদ্ধিত সহায় কৰে। ডায়েবেটিছ থকা ৰোগীসকলক এই পাত সেৱন কৰিবলৈ উপদেশ প্ৰদান কৰা হয়, কিয়নো ইয়াত থকা এক বিশেষ উপাদানে তেজত থকা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। নৰসিংহ পাত ৰাতিপুৱা খালী পেটত খাব লাগে নে নালাগে? এইটো এটা ডাঙৰ প্ৰশ্ন। হয়, নৰসিংহ পাত ৰাতিপুৱা খালী পেটত খাব লাগে, চোবাই খাব লাগে। কাৰণ ই আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে। লগতে কৌষ্ঠকাঠিন্য, এচিডিটি আৰু পেটৰ বিভিন্ন সমস্যাও নাইকিয়া কৰে। নৰসিংহ পাতত এণ্টি ফাংগেল আৰু এণ্টিবায়টিক পোৱা যায়, যিয়ে ইনফেকচনত বাধাৰ সৃষ্টি কৰিব পাৰে। সংক্ৰামক ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ'লে নৰসিংহৰ পাত সেৱন কৰিবলৈ লওক, কিন্তু অতি সাৱধানে সেৱন কৰিব, যিহেতু হাই প্ৰেছাৰ থকা লোকসকলৰ বাবে এই পাত অতি উত্তম নহয়। যদি নৰসিংহৰ পাত চোবাই খায় তেন্তে পেটৰ চৰ্বি বাঢ়িবলৈ সুবিধা নাপায়। লগতে ওজন হ্ৰাস হয়, কিয়নো ইয়াত থকা ইথাইল এচিড আৰু ডাইক্লৰিক মিথেন আদি পুষ্টিকৰ উপাদান থাকে বাবে ই বিভিন্ন চৰ্বিজাতীয় বা আমাৰ পেটৰ চৰ্বি বাঢ়িলে, ওজন বৃদ্ধি পালে এইবিলাক হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও নৰসিংহ পাতৰ বিভিন্ন উপকাৰী গুণৰ বিষয়ে আমি নাজানো। যদি আপোনালোকে নৰসিংহৰ চমৎকাৰী বৰদানৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে আই বাটন আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে সেই ভিডিঅ'টো এবাৰ ক্লিক কৰি চাব।